বিদ্যালয় কর্মরত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিবেদনৰ কাকততে মই গুৰু স্বৰ্গগতা পুণ্যাত্মা সকললৈ অশ্ৰদ্ধা প্ৰণিপাত যাচিছোঁ যি মহান ব্যক্তিসকলৰ অসীম ত্যাগ আৰু প্ৰেৰণাৰ ফলশ্ৰুতিত ইংৰাজী 2026 খ্ৰীষ্টাব্দত অসমৰ প্ৰাচীনতম শিক্ষানুষ্ঠানৰ পৰৰ অন্যতম বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল। স্থাপিত কালতে সেই সময়ৰ বজালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল প্ৰয়াত লক্ষ্মীকান্ত দাসদেৱে। সময়ৰ শপত বজালী অঞ্চলৰ বহু খ্যাতনামা বিজ্ঞ পণ্ডিত লোক বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত জড়িত হৈ পৰিছিল। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত কালতে গঠন হোৱা প্ৰথমখন কাৰ্যনিৰ্বাহক অৰ্থাৎ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি মই আজি শ্ৰদ্ধাৰে কৰিছোঁ আৰু তেওঁলোকৰ নাম প্ৰতিবেদনত মই লিপিবদ্ধ কৰিছোঁ।
অৱস্থাৰে লগত কথা এটা শিকিলো কিমানৰ বয়স বা আছে আৰু ঘৰৰ কিতাপ আপোনাৰ দৰমহা বহুত পাইছে বহুত কিতাপ পাব আচ্ছা সেইটো ভাল কথা কৈছে আপোনাৰ বেছি জানো আৰু ঘৰৰ লগত আছে আচ্ছা আপোনাৰ ঘৰৰ কাৰণে আছে এনে মুছলিম আছে আমাৰ মানে এটা মনে বন্ধা সময় কালচাৰ আছে পলিটিক্স হব ৰেগু ক্লাছ হব কিন্তু হয় এটা হাজার আছে আইজনে সেকেন্ড ইয়ার তার নামটো হতে পারি না আমি ও দিনেশ দিনেশ সার্টিফিকেট এখন নাই আবার অভিনয় করে আপনার কথা বৰ দিগদাৰ হয় ভাবি আহিব লাগে এটা দিনেশ গল্প মোবাইলটো ক'ব পাৰি না মানে এটা গল্প লগে দিনেশ কলিতা না তো আর আগতে কি এখন নাই সেকেন্ড ইয়ারে পড়ি থাকা বলে মানে গম পাইছিল চিনি পোৱা গ'ল এটা ঘৰত যাই কিবা কৰিব লাগে মন আছে না সাগাল কথা মানে কেইটা আছে হয় নেকি আৰু এটা সংখ্যা পোৱা মানে ভাল আছে মানে 5 3 এটা সাগাল আছে নিজৰে হিচাপ নাই না